তো এতিয়া মই গছৰ ওপৰত পাই গ'লোহি দেই একদম মানে গছৰ ওপৰত পাই গ'লোহি আৰু এই চাওক এই গৰম ছিজন বুলি গছৰ ওপৰত উঠি চাইছোঁ বতাহ কিজানি বেছিকৈ পাওঁৱেই নেকি বুলি তো এই চাওক একদম গছৰ ওপৰত হে কেলা মজা লাগিছে দেই মাতৃভাষাটো কৈ ভাল লাগে কেলাটো মোৰ মাতৃভাষা হাই হেল্ল' ৱেলকাম দাও ভাই ব্লগটো আজি পূৰা গছৰ ওপৰৰ পৰা ৱেলকাম জনাইছোঁ দেই সকলোকে তো চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰিব ভালকৈ চাব হা পূৰা এনেকৈ কৈ চকুকেইটা এনেকৈ কৈ চাব মানে তেতিয়া অলপ ভালকৈ দেখা পাব মানে এই গছৰ ওপৰৰ পৰা ৱেলকামটো জনাইছোঁ না সেইটো কাৰণে অলপ ভালকৈ চাই দিব আৰু ভিডিঅ'টো তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো চাই থাকিব হা এইফালে চৰাই দুজনী গৈছে বাৰু তো ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকিব মই গছৰ ওপৰৰ পৰা কৈ আছোঁ আকৌ এইফালে কুঁহুৱা আছে গম পাইছে নাই বহুত ওপৰত আছোঁ আকৌ দেই বহুত ওপৰত আছোঁ তো চাই থাকিব ভিডিঅ'টো তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাই থাকিব গৰম দিনত অ'কে তো গাইজ ভিডিঅ'টো আজি আৰম্ভ কৰি দিছোঁ এইফালৰ পৰা যিহেতু আজিকালি গৰম দিন পালেহি সেইটো কাৰণে অলপ নদীৰ পাৰতে এইবিলাক যাওঁ গছ এইবিলাক কলমৌ তো নদীৰ পাৰতে অকণমান বহিম বুলি আহিলোঁ আৰু দেই তাৰপিছত এই কেলা এডাল কল আহিছে তো নদীৰ পাৰতে অকণমান গৰম দিন সেইটো কাৰণে আহি গ'লোঁ বহিবলৈ তাৰপিছত এতিয়া অলপ বহি লৈছোঁ চাই থাকিব নদীৰ জেগাটোৱে ভাল দেই গৰম দিনত মানে এনেকুৱা ছাঁ এডোখৰত থাকিবলৈ পালে বিৰাট মজা লাগে সেইকাৰণে আহি গ'লোঁ আৰু মানে বহিবলৈ জীয়াবলৈ নদী পাৰত গৰম ছিজনত নদী পাৰত মানে অকণমান যদি ছাঁ থাকে বিৰাট ভাল মানে সেইকাৰণে আজি আহিছোঁ আৰু অকণমান দেখাম বুলি আৰু বহিম বুলি আজি ইয়াতে অলপ টাইম থাকিম বাৰু তো সেয়াই আৰু কিনো আৰু ন মই বহি আছোঁ বাৰু দেখাই দিব নৈখন চাই লওক কেনেকুৱা এতিয়া খৰাং ছিজন নেকি এইটো গৰম ছিজন আৰু কি হয় নাজানো গৰম ছিজনত এতিয়া নদীখন কুঁহুৱাবিলাক দেখিবলৈ এনেকুৱা চাই থাকক এনেকুৱা এই ভেলৌ গছজোপা দেখাই দেই এই ভেলৌ গছজোপা এতিয়া মই ভেলৌ গছজোপাত উঠি চাম নেকি এইজোপা চাই এইজোপা বৰ মজা মাল এজোপা দেই এইজোপা চাওক এইজোপা হৈছে শিমলু গছ এই কি ফুল বুলি কয় এইজোপা পলাশ ফুল ন অ'কে যি ফুল হয় আৰু তো এতিয়া মই অকণমান গৰম ছিজন বুলি ওপৰত উঠি চাম কি হয় পেণ্টটো নেফাটিলে ৰক্ষা আৰু দেই প্ৰভু মাকা আজি মই বহুত বছৰ হ'ল এতিয়া মানুহটো অলপ গেধেলাও হৈ গ'লোঁ যে সেইটো কাৰণে গছত উঠি পোৱা নাই তো আজি অকণমান সেই ওপৰলৈকে গছত উঠি চাম সেইটো কাৰণে এইবোৰকে কৈ পিছোঁ এই পেণ্টটো অলপ টান হৈছে এইডাল ইয়াত থাকক আৰু এতিয়া উঠিবলৈ ষ্টাৰ্ট কৰিছোঁ চাই থাকিব দেই এইটো মানুহে ভাবিব পাৰে কিয়নো ইয়াৰ গছত উঠা চাই থাকিম এনেই চাই দিয়ক আৰু মা পাৰিম নাই ঐ হা পেণ্টটোত উঠিম আজি উঠিম ক'লে উঠিমেই আৰু পেণ্টটো অলপ চপাই লওঁ এতিয়া উঠা পৰ্ব ষ্টাৰ্ট ন হা মই আকৌ বেলেগ মোৰ এটা নিজস্ব ষ্টাইলত উঠিম চাই থাকিব হা এইটো মানে প্ৰথম যদি এইটো ভৰিয়ে দুখি নাপায় তেতিয়া মোৰ এটা ষ্টাইল আছে এনেকৈ উঠিব লাগে এইটো এনেকৈ কৰিলে তেতিয়া চমু মাই গড কেলা এইটো মানে মাতৃভাষা আকৌ দেই কৃষ্ণ 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 ডাঙৰীয়া প্ৰভু দুখ দাই নধৰিবি আৰু এতিয়া মই মানে ওপৰৰ পৰা অকণমান দৃশ্যটো আপোনাৰ ভাল লাগিছে আৰু দেই কিবা এটা ভাল লাগিছে একদম আজি নিজকে কিবা এটা এচি ৰুমত আছোঁ নিচিনা লাগিছে তাৰপিছত এইফালে এনেকৈ এইজোপা হৈছে ভেলৌ গছৰ ফুলফা দেখাই দিছোঁ ঐ হাউলি গৈছে নেকি এইয়া হৈছে ভেলৌ গছৰ ফুল দেই ৰাইজ তো এইটো দাও ভাই ইয়াতে অকণমান জিৰণি লৈ লৈছে আৰু তাৰপিছত দেখাই দিব দেই এইটো আৰু চলে আৰু তো দেখাই দিব এইডাল ভাঙি দিছোঁ হা এইডাল মানে শুকাই গ'ল তো এইডাল এনেকৈ ভাঙি দিলোঁ এতিয়া জেগাটো ওলাই গ'ল ভালকৈ তো এতিয়া মই দেখাই দিম এই আছোঁ অকণমান ওপৰত উঠি আছোঁ হা
এনেকৈ আছোঁ ভাল লাগিছে তাই তো এতিয়া মই অকণমান ওপৰৰ পৰা দেখাই দিছোঁ মালটো নহয় একো অকণমান ওপৰৰ পৰা দেখাই দিম মানে কহুৱাবিলাক ওপৰৰ পৰা কেনেকুৱা দেখিবলৈ কেনেকুৱা লাগে সেইফালে গাড়ী এখন গৈ আছে তাকো দেখাই দিম বাৰু চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব আকৌ ওপৰৰ পৰা চাবলৈ এনেকুৱা ধৰণৰ এনেকৈ সেইখন গাড়ী এখন গৈ আছে ৰ'ব দেখাই দিছোঁ গাড়ীখন জুম কৰিলে লগ পায় নে নেপায় জানো গাড়ী এইখন গৈ আছে কিবা এটা গাড়ী গৈ আছে মেজিক এখন গৈ আছে তো ইমান ভালকৈ দেখা নাযাব সেইটো কাৰণে এই ওপৰৰ পৰা চাওক কেনেকুৱা এই নদী যিবিলাক কহুৱা নাই এতিয়া পূৰা মানে পকি গৈছে এইটো ছিজনত এতিয়া শুকাই গৈছে এইটো ছিজনত এতিয়া ইয়াত জুই লগোৱা হ'ব কহুৱাবিলাক তাৰপিছত আকৌ নতুনকৈ কেঁচাকৈ গজি আহিব এইবিলাক চকীবিলাক চৰাই হৈ গৈছে দেখিছে নাই মই দেখিছোঁ আপোনালোকে দেখা নাই বাৰু এইখন নদীখন মা ইমান ধুনীয়া ইমান ধুনীয়া মোৰ পাৰ্টনাৰটো ক'ত আছে গম পাইছে নাই সেইটো অকণমানিকৈ দেখা পাইছে অকণমান ইমান পৰুৱা সমান দেখা পাইছে পৰুৱাত অকণ দেখা পাইছে আৰু এতিয়া দেখাই দিলোঁ ন এতিয়া মই অলপ ওলাই লওঁ তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে গান এটা গাই দিওঁ ভাল লাগেনে বেয়া লাগে জনাব আকৌ মই হোৱা কোঠালিত কুন্তলা যদি কেলা কোনোবাই শুই থাকে খং উঠিবই ন মোৰ হোৱা কেলা বিচনাত যদি কোনোবাই শুৱে খং উঠিবই না নিশ্চয় উঠিব মোৰ মাইকীজনীৰ লগত বেলেগক শুবলৈ দিম নেকি কেলা তো সেইটো কাৰণে খং উঠিবলগীয়া কথা তো ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে চাই ইয়াৰ পৰা নামি গৈছোঁ বহুত টাইম উঠিলোঁ বহুত টাইম উঠি গ'লোঁ এতিয়া বহুত বছৰ গছত উঠা নাই যে সেইটো কাৰণে অকণমান কিবা টাইপ লাগি গৈছে মানুহটো গেধেলা মেধেলা হ'লোংগৈ সেইটো কাৰণে কিবা কিবি লাগি গৈছে মই ওলাইছোঁ নাই ডালকেইটা খোল খাই আহিলে বেয়া হ'ব দেই কেছটো গেধেলা মেধেলা হৈ বহুত দুখ হৈছে গছত উঠিব নোৱাৰা আগতে ফাওঁত উঠি যাওঁ হ'লে এতিয়া নামি দিলোঁ তো এতিয়া ফাইনেলি তলত পাই গ'লোহি পাই কিনি মানে ইয়াত আমি বিয়ে খাইছিলোঁ গম পাই নাই আপোনালোকে দেখুৱাই নাই বিয়ে খাইছিলোঁ এইফালে আহক এইকেইটা হৈছে বিয়ে মালকেইটা এটা হৈছে বিয়ে তাৰপিছত এইটো হৈছে কি এইটো পিয়ে মুদি এইটো খাই দিলোঁ আৰু এনেই কৈছোঁ আমি খোৱা নাই এইবোৰ পিকনিকত আহি খাইছিলে তাকে ইয়াত পেলাই থৈছে তো ওচৰত নাই আৰু সিমানে ভিডিঅ'টো বেছি দীঘলীয়াকৈ নবনাওঁ তো সেইফালে কিবা কিবি আছে এতিয়া দেখাবলৈ সময়টো নাইগৈ আৰু হয় নাই